বগাই বগাই চেনিমাই চেনিমাই তেজপাত আনিছো। এভৰিৱান নমস্কাৰ, মই স্নিগ্ধা আকৌ এটা নতুন ব্লগ লৈ আহি গলো। আপোনালোকে চাগে ভাবিছে এই ইমান মনে মনে কিয় কথা কৈ আছে। এতিয়া মৰ্নিং 5টা বাজিছে আৰু মোৰ মা দেউতা শুই আছে আৰু মই যদি এতিয়া চিঞৰি চিঞৰি কথা কওঁ মই তেনেহ'লে পিটন খাম। মই মোৰ ৰুমত সোমাই মনে মনে কৈ আছো। আজি মই মৰ্নিং ৱাকৰ ব্লগ বনাম। মই ডেইলি মৰ্নিং ৱাক যাওঁ, যিহেতু লকডাউনত অলপ শকত হৈ গ'লো, ক্ষীণাব লাগে, সেইকাৰণে মই ডেইলি এতিয়া ৱৰ্কআউট কৰি আছো। আৰু মই ভাবিলোঁ আজি মই অকলেনো কিয় যাওঁ, আপোনালোককো লগত লৈ যাওঁ। মই অৱশ্যে অকলে নাযাওঁ, আৰু কোনোবা আহি আছে। কোন আহিব মোৰ লগত মৰ্নিং ৱাক কৰিবলৈ আপোনালোকে চাই থাকিব। মই আপোনালোকক গোটেই ভিডিঅ' দেখুৱাম। আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোক মোৰ লগত ব'লক। এয়া মই ৰৈ আছো আৰু মোৰ লগৰ দুজনী আহি পাই গ'ল। গুড মৰ্নিং। আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আঁতৰত এখন ধুনীয়া চাহ বাগিচা আছে, টি গাৰ্ডেন। আৰু আজি মৰ্ণিং ৱাকো কৰোঁ আৰু আপোনালোককো চাহ বাগিচাখন অকণমান দেখুৱাওঁ নে কি কয়? আহকচোন। ইয়াত চাওকচোন, চাহ গছবোৰত ইমান ধুনীয়াকৈ পানী দি আছে আৰু ৰাতিপুৱাৰ দৃশ্য যে সঁচাই বৰ ধুনীয়া। ইমান যে ভাল লাগে এনেকৈ চাহ বাগানৰ মাজে মাজে ঘূৰি। আপোনালোকে বাৰু এনেকৈ চাহ বাগানলৈ কেতিয়াবা গৈছেনে? কমেণ্ট কৰি জনাবচোন দেই। এয়া চাওক ডান্স মৰ্নিং ৱাকত আহি আমি এতিয়া এয়া পাহাৰলৈ গৈ আছো। চাওক পাহাৰ। বা তহঁতে একে আগত আগত গৈছ। খৰি কাটে বোলে। কুঠাৰখন ক'ত? কুঠাৰ পকেটত আছে কুঠাৰ। বেলেগ বসলে শুই যা ইয়ে ফটো উঠিছো। সোনকালে উঠা টোপনি কৰিছে। বা ইয়াত শুবলৈ কিন্তু মজা লাগিব ৰে। ৰাতি হলে এনেকে আকাশখনলৈ চালে অকমান বুকুখন ধম মাৰিব। বাক্সা ওলাই এতিয়া চাবি পিছলৈ বেছি গুচি নাযাবি। বেছি পিছত লৈ যাবি। এনেকে চুচৰি যাও নেকি? জলদি কৰ দে, বাঘ চাক ওলাই গলে দিগদাৰ আছে। আমাৰ চুমুৱে জীৱনত প্ৰথমবাৰ পুচাপ মাৰিছে। ময়ো অলপ ট্ৰাই কৰি চাইছোঁ পাৰোঁনে নাই। তেজপাত হয়তো এয়া আমি চিনিব পাৰিছোনে নাই বাৰু? হয় হয়, তেজপাতে হয়। পাহাৰৰ পৰা নামি এতিয়া আমি ঘৰলৈ গৈ আছো। ঘৰলৈ গৈ গৈ সেয়া আৰু ৰাস্তাই ৰাস্তাই আপোনালোকক দেখুৱাই আছো। এজনী মজা দিছ কিন্তু এইটো
কবা আহিলে তহঁতৰ মাথাৰ এইবিলাক দে ময়ো গাম পাহাৰ বগাই বগাই চেনিমাই তেজপাত আনিছো অ চেনিমাই তেজপাত কেৰাহীতে তেজপাত দি মাংস খাম আমি আপোনালোকে আজি মোৰ গোটেই ব্লগটো দেখিলে আৰু ব্লগটো মই ইমানতে শেষ কৰিম এয়া আমি বাগানৰ পৰা ওলাই আহি গলো আৰু বাগানখন দেখুৱাবলৈ বহুত জেগা আছে এফালে কোৱাটাৰ আছে এফালে বাগান আছে বহুত জেগা আছে ইয়াত আমি আপোনালোকৰ ওচৰলৈ আৰু এদিন এটা নতুন ব্লগ লৈ আহিম যিটো ব্লগত দেখুৱাম মই ইয়াত থকা জেগাডোখৰ মোৰ দেউতা ইয়াতে কৰ্মৰত আছিলে মই সেইখিনি জেগা দেখুৱাম আপোনালোকক এফালে কোৱাটাৰ ক'ত আছিলোঁ আমি কিমান বছৰ আমি ইয়াতে অতিবাহিত কৰিলোঁ আৰু ইয়াৰ মানুহখিনিৰ লগত কথা পাতিম গতিকে আৰু এটা ব্লগ লৈ মই আকৌ এদিন আহিম আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ বাই